Welcome to my YouTube channel. আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি মই আহিছোঁ, কালি গধূলি সময়ত পালোহি। মই মাহী ঘৰ আহিলোঁ তিতাবৰ, এতিয়া ইয়াতে আছোঁ। আৰু মই তোমাৰ কি হয় কোৱা? এজনী মোৰ কি হয় কি হয় এজনী বা হয় মোৰ বা কেনেকৈ মই তোমাৰ কি হয় এজনী কিম্বি হা এজনী কিম্বি এবাৰ ক'লে আইতা হয় মই তাই পি হয়নে কি হয় আৰু তোমাৰ নামটো কি কৈ দিয়া মোৰ নাম গুলু नाक भी गुलू है आंखें भी गुलू है मुंह भी गोलू है हाथ भी गुलू गुलू है हाथ को तो এনেকৈ মুঠি মাৰি দিয়া লাডু কৈ দিয়া হাতটো এনেকৈ 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 লাডু এয়া হাত भी गुलू गुलू है হয় গুলু হয় আমাৰটো গুলু আজি আমাক গুলুৱে ক'ত ক'ত ফুৰাবগে তুমি আমাক ক'ত ক'ত ফুৰিবলৈ নিবা ক'ত ক'ত কি ক'বা জুচ জুচ খাবা আজি ল'ৰাটোক আমি লৈ যাম ন দেই ল'ৰাটোক আমি লৈ যাম হ'ব আদা গছ এইবোৰ ধুনীয়া আহিছে ন আদাখিনি এইবোৰ কি দিছে এইটো এই মাহটো কি বুলি কয় এই আমাৰ ঘৰটো হা নহয় নহয় এইটো এই মাহটো উৰহি আমাৰ ঘৰটো দিছে এডালমান লাগিছে মাত্ৰ এডাল কি হয় এইটো এইটো নেকি কদম দালি চিঙক প্ৰথম খাম আজি দেই এইবাৰ কদম দালি মই কৈছোঁ কদম তলি আৰু কি কয় বোলো মাহী কদম দালি ইমানখিনি পালোঁ আমি কদম দালি কয় এইটো কিহৰ পৰা হয় গুটিৰ পৰা নেকি গছজোপা কাইট কাটিছে গছজোপাত এইটো ন পাতটো এইটো 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 লাগি আছে লতা হয় লতা জাতীয় হয় কাইট থাকে অকণমান ধাৰ থাকে সৰু সৰু নোম টাইপৰ এইটো মাছৰ লগত ভাজি খাই আজি মাছৰ লগত বনাম কিন্তু আমাৰ ওচৰত ডাঙৰ মাছহে আছে সৰু মাছ নাই কিন্তু সৰু সৰু মাছৰ লগত খাবলৈ বোলে বেছি ভাল লাগে মাহীয়ে কৈছে এইকেইটা আছে এইকেইটা মই চিঙি দেই এইটো সৰু হৈ আছে ন এইটো ওপৰত এইকেইটা আছে এইকেইটা এইটো কয় কদম দালি এইখিনি সৰু সৰুকৈ মিহি মিহিকৈ কাটিব লাগিব আগতে অলপ আছিলে তাতে কাটি থোৱা এইখিনি দিলোঁ এতিয়া এইখিনি বনাম কেনেকৈ বনাই আপোনালোকক দেখাম মই নবনাম মাহীয়ে বনাব চব আছে মানে মাহী ঘৰত এইফালে পাণ এইফালে জলকীয়া বগৰী কি লাগে চব আছে ভেন্দি শাক পাচলিটো আছেই তাৰপিছতে এইবোৰ নুনি গছ দেখিছোঁ নুনি গছ আজিকালি খাবলৈ পোৱাই নাযায় নুনি গছো আছে ইফালে লাগি আছে অমিতা এইজোপা কুন্দুলি হয় কুন্দুলি লাগি শেষ হ'ল আৰু ন এইফালেও আদা বহুত আছে লৈ যাব লাগিব ঘৰলৈ অলপ ভিতৰৰ গুটিবোৰ উলিয়াই পেলাইছে ন গুটিবোৰ উলিয়াই পেলাই মাহীয়ে এইফালে কদম দালিৰ এই ভিতৰৰ গুটিবোৰ নাখায় মানে সেই গুটিবোৰ সেইকাৰণে বাহিৰ কৰি পেলাই চাফা কৰি আছে চাই থাকক আপোনালোকে কেনেকৈ আপোনালোকে বাৰু খাই পাইছেনে কদম দালি আগতে মই কিন্তু খাই পোৱা নাই আৰু দেখিও পোৱা নাছিলোঁ এইবাৰে মাহীয়ে দেখিলোঁ যে ফ্ৰিজত ভৰাই দিছে এইখিনি কি বস্তু চ' মাহীয়ে কৈছে কদম দালি ঠিক আছে বোলে আৰু অলপ আনিব লাগিব আৰু বোলে মাছৰ লগত খাই তেন্তে বোলো খুৱাব গতিকে আজি মাহীয়ে বনাই খুৱাব গতিকে আপোনালোকক দেখুৱাম আপোনালোকে চাই কেনেকুৱা পালে ক'ব এইফালে আকৌ বৌয়ে বনাই আছে শেৱালি ফুল আৰু বেচনৰ বৰ গতিকে শেৱালি আৰু বেচনৰ বৰো এইটো বস্তুত খোৱা নাই গতিকে সেয়াও খাম বহুত ভাল লাগে খাই
কদম দালিখিনি মাহীয়ে ধুনীয়াকৈ ধুই কৰি ল'লে, ৰেডি কৰি ল'লে আৰু এতিয়া তাক দিবৰ কাৰণে এটা মিহি মিহিকৈ আলু কাটি লৈছে আৰু এফাল নহয় এটামান পিঁয়াজ দিছে। এইখিনি এতিয়া কাটি বাছি হৈ গ'ল আৰু এইফালে কেৰাহী পতা আছিলে, গৰম হ'ল, তেলো গৰম হৈ আছিলে, গতিকে পিঁয়াজ দি দিলে তাতে আৰু নহৰু আদাও দি দিছে আৰু জলকীয়া দুটা দি দিছে। এতিয়া আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছে, ফ্ৰাই কৰি ল'ব, ফ্ৰাই কৰি লোৱাৰ পাছত চাগে কদম দালিখিনি দি দিব, নহয় ধনিয়া জিৰা এনেকৈ মিক্স এইখিনি দি দিছে মছলা। এতিয়া দিছে মাহীয়ে কিবা হেৰি দিছে, মিট মছলাৰ এনেকুৱা হেৰি দিছে, পাউডাৰ দিছে, কিবা মছলা দিছে, মানে যিকোনো মছলা আপোনালোকে যি খায় আৰু সেই মছলাখিনি নিজে এড কৰি ল'ব। আৰু এতিয়া কদম দালিখিনি দি দিলে আৰু কদম দালিখিনি দিয়াৰ পাছত মাহী ভালদৰে লৰাইছে যাতে হালধি এইখিনি নিমখখিনি এইখিনি মিক্স হৈ যায় আৰু এতিয়া ভালদৰে ঢাকনখন দি দিছে। এতিয়া ইফালে কাটি আছে বিলাহী এটা কাটি আছে, বিলাহী এটাও দিব মানে তাত, আকৌ লৰাই চাইছে আৰু এতিয়া বিলাহীখিনি দি দিছে। বিলাহীখিনি দি পেলাই বিলাহীখিনি যেতিয়া গলিব তেতিয়া পানী দি দিব, পানী দি দিয়াৰ পাছত আৰু মাছ দি দিব, হৈ যাব। চাই থাকক কেনেকৈ এড কৰে। এতিয়া পানী দি দিলে আৰু পানীখিনি গৰম পানী দিছে সেইকাৰণে সোনকালে উতলি যাব আৰু এতিয়া মাছ দি দিব। এতিয়া মাছ সৰু মাছ হ'লে বেছি ভাল হয়, এতিয়া সৰু মাছ নাছিলে আমাৰ ওচৰত সেইকাৰণে ডাঙৰ মাছেই দি দিছে। এতিয়া মাছ দি দিছে, তাৰপিছত এতিয়া ভালদৰে আকৌ উতলিবলৈ দিব আৰু তাৰপিছত হৈ যাব আৰু আপোনালোকে একেবাৰে শেষত দেখাম। আপোনালোকে যদি খাইছে কোনোবাই প্লিজ কমেণ্ট কৰিব। এইফালে হৈ গ'ল আৰু এতিয়া চাওক কি ধুনীয়া উতল আহিছে আৰু কি ধুনীয়া এটা কালাৰ আহিছে। ইফালে এতিয়া চব্জিটো হৈ গ'ল আৰু এতিয়া আমি খাবলৈ লৈছোঁ জৰা টেঙা। জৰা টেঙা বাৰু কাৰ কাৰ ঘৰত এতিয়া বৰ্তমান আছে, আমাৰ ঘৰতো আছিলে আগতেই, কিন্তু বহুত বছৰ হৈ গ'ল এতিয়া সেইকাৰণে নাইকিয়া হৈ গ'ল আৰু এতিয়া মাহী ঘৰত পূৰা মানে এজোপা আছে, পূৰা লমা লমে লাগি আছে। দেখিয়ে কালাৰটো ইমান ধুনীয়া লাগে, একদম ডাঙৰ ডাঙৰ। তাৰপিছত আমি চববোৰ বহি আছিলোঁ, মাহীৰ মানে মাহীহঁতৰ বৌহঁত চববোৰ বহি আছিলোঁ, ভাবিলোঁ এটা অকলে খাব নোৱাৰি সেইকাৰণে চবেই লগ লাগি খাম জৰা টেঙা, আহক। মই ধুই কৰি দিলোঁ জৰা টেঙাটো আৰু এতিয়া মাহীয়ে এতিয়া ধুনীয়াকৈ কাটিছে, কাৰণ মই কাটিব নাজানো কেনেকৈ কাটে। আৰু এতিয়া এইফালে বাকলিবোৰ এনেকৈ গুচাই মানে ওপৰৰ বাকলিটো পেলাই দিয়ে, নাখায়। তাৰপিছত ভিতৰৰ বাকলিটো যিটো বগা বগা ওলাইছে সেইটো খায়। আহক তেন্তে কাটি হৈ গ'ল পিছে মাহী ভাগৰ আৰু এতিয়া ধুনীয়াকৈ আমাক কাটি দিব, আমি খাম। এতিয়া কাটি আছে মাহীয়ে আৰু মিহি মিহিকৈ সৰু সৰুকৈ কাটিছে, দীঘল দীঘলকৈ আৰু এয়া কাটি হৈছে যথেষ্টখিনি ওলাব চাগে, কাৰণ হেৰিটো টেঙাটো ডাঙৰ হয় ন। আৰু ভিতৰৰখিনি নাখায় বোলে, ভিতৰৰখিনি খাবলৈ বোলে মস্ত টেঙা হয় বোলে, যিসকলে খাব পাৰে মানে ন। টেঙা বস্তুটো ফেটি লিভাৰ যে হয় মানুহৰ, সেই ফেটি লিভাৰ হোৱা মানুহৰ কাৰণে ভাল টেঙাটো খাব পাৰিলে। গতিকে এই টেঙাটো কিন্তু বেছি টেঙা হয়, মানে সাংঘাতিক টেঙা মানে। তাকে কৈছোঁ যে মই বোলো বাহিৰৰ বাকলিটো যিমান মিঠা, ভিতৰৰ সেইটো একাৰণে ইমান টেঙা। এতিয়া এইফালে কাটি হৈ গ'ল ধুনীয়াকৈ আৰু এতিয়া বছ আমি বিলাব লাগে চবকে আৰু চবে মিলিজুলি এতিয়া খাম আমি চবে। মই অকণমান খাই চাইছিলোঁ বোলে টেঙা বুলি ক'লত মাহীয়ে ইমানেই টেঙা মানে খাব নোৱাৰা টেঙা। এতিয়া আহক আমি মই খাই দেখাইছোঁ এডোখৰ। খাই আছোঁ, এইফালে বৌহঁতেও খাই আছে আৰু মাহী জা দুগৰাকীও বহি আছে, এইফালে খাই আছে আৰু মায়েও খাই আছে, পোৱালিকেইটাই নাখায় দেই, নাই খোৱা ইহঁতি। এয়া চবে লৈছে খাইছে, মজা লাগে এনেকৈ লগে ভাগে টেঙা খালে। ভাত চাত খাই হৈ গ'ল, কদম দালি মাছ বৰ দালি এনেকৈ কৰি খালোঁ, খাই মজা লাগিলে কদম দালি চব্জিটো। আকৌ যদি মানে মাহী যায় আমাৰ ঘৰলৈ তেতিয়া কৈছোঁ যে লৈ যাব আপুনি, আমি সৰু মাছৰ লগত বনাই খাম। আৰু এতিয়া খাই বৈ হোৱাৰ পাছত আমি ওচৰতে এখন মিচিং গাঁও আছে মাহীহঁতৰ ঘৰৰ ওচৰতে, আৰু মানে সিহঁতৰ ঘৰৰ ছোৱালীজনীৰ লগতে মানে আমাৰ মাহীৰ বৌৰ পোৱালিটো পঢ়ে একেলগে, আৰু সেই পোৱালিটো একেলগে স্কুলৰ পৰা আহি ইয়াতে আছে। পোৱালিটোক সেইকাৰণে লৈ অহাও হ'ব আৰু ভাবিলোঁ যে আমাক ফুৰাও হ'ব, সেইকাৰণে বৌয়ে বোলে লগ ধৰিলে ব'লা আৰু মা মই আৰু পোৱালি টিকলুটো আৰু বৌ আমি এনেকৈ গৈ আছোঁ সিহঁতৰ ঘৰলৈ আৰু তাত গৈ দেখাই আছোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। চাওক কি ধুনীয়া এইফালে ধান হৈছে, কিন্তু ধান হৈছে যদিও মানে হাতী আমাৰ ছাইডে যেনেকৈ আহি থাকে ইয়াতো পূৰা হাতী আহিয়ে থাকে, মানে এনেকুৱা হৈছে যে হাতী নহা মানে জেগা নায়েই যেন। আহি আমি পাই গ'লোহি সিহঁতৰ ঘৰ
আৰু এতিয়া মই অথনি ৰাতিপুৱা পোৱালিক থ'বলৈ মই আহিছিলোঁ ৰাতিপুৱা, তাৰপিছত ক'লে আহিবা দেই আকৌ পিছবেলালৈ, তাৰপিছত মাকো লৈ আহিবা, সেইকাৰণে মানে আমি মাকো লৈ আহিলোঁ আৰু সেইফালে এতিয়া আমি সোমাই যাম তেওঁলোকৰ ঘৰলৈ। ইয়াত মানে আমি অকণমান সময়ত বহিম আৰু বেছি সময় নকৰোঁ। আৰু এওঁলোকৰ ঘৰত বেছি মানুহ নাই, বৌজনী থাকে আৰু বৌজনীৰ ল'ৰা এটা আৰু ছোৱালী এজনী, আৰু দাদা বোলে ডিফেন্সত কৰে, সেইকাৰণে তেওঁ গুৱাহাটীত থাকে। আৰু ইয়াতে আমি ওপৰৰ পৰা এপাক চাই আহোঁ, ওপৰৰ পৰা ধুনীয়াকৈ বোলে হাতী দেখি থাকি। এতিয়া নাই, এতিয়া দিনত বাৰু এনেই এপাক যাওঁ ওপৰলৈ বুলি, ভিউটো দেখাম আপোনালোকক ওপৰৰ পৰা। চাহ দিছে বুলি কোৱাৰ কাৰণে আমি তললৈ আকৌ নামি আহিছোঁ, আৰু নামি পেলাই দেখাইছোঁ, আৰু অকণমান আপোনালোকৰ বৌজনীয়ে বেয়া পোৱা নাই, মানে দেখাই দিয়া বুলি কৈছে। আৰু সৰু পৰিয়াল আৰু ধুনীয়াকৈ থৈছে ঘৰখন। চাহ তাহ খালোঁ, চাহ তাহ খাই মেলি আমি এতিয়া আৰু ওলাই দিওঁ, আৰু মানে এতিয়া আমি যিহেতু এদিন মাহী ঘৰত থাকিলোঁ, আৰু এতিয়া আমি গৈ আছোঁ এতিয়া মামা ঘৰলৈ। আৰু মামা ঘৰলৈ গৈ পাই আপোনালোকক দেখাম, গৈ পোৱা আমাৰ গধূলিয়ে হ'ব চাগে। আমি এনেকৈ অ'টো লৈয়ে গৈ আছোঁ, শ্বৰ্টকাট ৰাস্তা আছে তিতাবৰ, ধুধৰালি বুলি কয়, মাহীহঁতৰ ঘৰৰ ফালৰ পৰা ওলাইছোঁ ধুধৰালিদি, আমি এতিয়া তিতাবৰলৈ যাম। ফাইনেলি আমি গৈ মানে এনেকৈ পাই গ'লোহি মামাৰ ঘৰ, আৰু এতিয়া আৰু নামিব হৈ গৈছে, অলপ দূৰ বাকী আছে, অকণমান বাকী আছে আৰু পাই যাম আৰু। তেনেকৈ গৈ আছোঁ, ভাল লাগে এনেকৈ, আৰু ছানছেটৰ সময়ো হ'ল, ধুনীয়া লাগিছে আহি। ফাইনেলি আমি পাই গ'লোহি। এইফালেদি এনেকৈ নামিয়ে ৰাস্তাৰ কাষতে মামাহঁতৰ ঘৰ। বেছি বছৰ হোৱা নাই ইয়ালৈ অহা, আগতে মাহীহঁতৰ ঘৰৰ ওচৰতে আছিলে। আমি পাই গ'লোহি। আমি অহা কোনেও গম নাপায়, ভিতৰত চাগে সকলোৱে কামে লাগি আছে, একো নাই, আমি চিধা সোমাই যাওঁ। আৰু এইফালে মামায়ে ক্লাছ লৈ আহিছে, টিউশ্যন, আৰু এইটো ৰুমতে মামাই টিউশ্যন লয় আগৰ পৰা, কাৰণ ইয়াতে মানে নতুন ঘৰ কাষতে বনাই আছে, আৰু এইটো ৰুমলৈ থাকোঁতেই অহা, নতুন ঘৰ বনোৱাৰ পৰা এতিয়াই আহিছোঁ, সেইকাৰণে বহুত বেলেগ লাগিছে। আৰু এতিয়া যিহেতু গধূলি হ'ল, কাইলৈ মই আকৌ ভালদৰে ঘৰ চৰবোৰ দেখাম। এতিয়া আজিলৈ বাই বাই, কাইলৈ আকৌ লগ পাম।